Hello everyone, welcome to more YouTube channel Play Song with Anantaloy. আজি আমি এটা নতুন গীত শিকিম। গীত মানে এটো আমাৰ জাতীয় সংগীত, অসমৰ জাতীয় সংগীত। ও মোৰ আপোনাৰ দে গীতটো নতুন সকলৰ বাবে অকমান বজাবলৈ ইজি হ'ব, সহজ হ'ব। তো হেতু কাৰণে মই ভাবিলো যে এই গীতটো এবাৰ মই দেখাও কেনেকৈ বজাব লাগে। আহকচোন ভিডিওটো আৰম্ভ কৰো। আপোনালোকে যদি কোনোবাই ভাবিছে যে মই ঘৰতে পিয়ানো বা কিবোৰ্ড বা হাৰমনিয়ামত কিবা এটা উঠাওঁ, তেতিয়াহ'লে এইটো গান আপোনালোকৰ কাৰণে ইজি হ'ব। যিসকলে শিকা নাই, শিকাসকলৰ কাৰণে ভিডিওটো নহয়। যিসকলে শিকা নাই তেওঁলোকৰ কাৰণে এইটো ভিডিও। আপোনালোকে মই যি ধৰণে দেখাই দিওঁ ট্ৰাই কৰিব, খুব সোনকালে বজাব পৰা হ'ব। মই আগতে কৈছিলোঁ সি স্কেলটোৰ কথা, আগৰটো ভিডিঅ'ত মই কৈছিলোঁ সি স্কেলটো ক'ৰ পৰা আৰম্ভ হয়। আপুনি লেফ্ট ছাইডৰ পৰা যদি চাই, লেফ্ট ছাইডৰ পৰা চালে হোৱাইট কিবিলাকৰ ভিতৰত 15 নম্বৰ যিটো কি বা নোট, এই 15 নম্বৰ নোটটো হ'ল চি। এই চিটো হ'ল চি স্কেলৰ পৰা আমি আজি বজাম। প্ৰত্যেকটো স্কেলৰ পৰাই বজাব পাৰি, কিন্তু চি স্কেলৰ পৰা বজালে আমি হোৱাইট নোটকেইটা আমি পাই যাওঁ। হোৱাইট নোটকেইটা পালে আমাৰ বজাবলৈ নতুন সকলৰ বাবে সুবিধা হয়। এতিয়া আমি চিৰ পৰা যদি মই এবাৰ প্ৰথমতে বজাই দেখাম, তাৰপিছত কেনেকৈ বজাব লাগে মই আপোনালোকক দেখাই দিম। গীতটো এতিয়া আমি কেনেকৈ বজাম, মই প্ৰথম পাৰ্টটো দেখাই দিছোঁ। প্ৰথমতে চি আছে, চিৰ পৰা লেফ্ট ছাইডে এ যিটো পাম, এলৈ যাব লাগিব। আপোনালোকে লাগিলে চি ডি ই এফ জি নোট লিখি ল'ব ইয়াতে, বা মাৰ্কাৰ এডাল দি পেলাই আপুনি লিখিলে যদি লয় তেতিয়াহ'লে সহজ হ'ব। কিন্তু পাৰ্মানেণ্ট মাৰ্কাৰ দি নিলিখিব, কাৰণ দেখিবলৈ বেয়া হৈ যাব। যাতে আপুনি মোহাৰি দিলে যায়, টেম্পৰী মাৰ্কাৰ দি পেলাই লিখিব, তেতিয়া সুবিধা হ'ব। এতিয়া চাব, চি চি ডি চি চি ডি ই লৈকে আহিছোঁ। এতিয়া আহিব চাব, লগতে ফিংগাৰকেইটা মন কৰিব কি দিছোঁ, 4 3 2 3 2 5, মানে 1 2 3 4 5। এইটো হিচাপত যদি চাব, 4 3 2 3 2 5, F E D A D G। দুটা পাৰ্ট হ'ল, আকৌ এবাৰ বজাই দেখাই দিছোঁ। চি এ চি ডি চি এইখিনিলৈকে দুটা পাৰ্ট হ'ল। এতিয়া তাৰপিছত আহিব জি 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 এ জি এফ 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 ই ই ই ডি ই ডি চি বি ডি চি। আকৌ কৈছোঁ, জি 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 এ জি এফ 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 ই ই ই ডি ই ডি চি বি ডি চি। এইটো প্ৰথম ভাগটো। পিছৰ 2 নম্বৰ আৰু 3 নম্বৰ পাৰ্টটোত
সুৰটো একে থাকিব মই এটা পাৰ্ট দেখাই দিওঁ দুইবাৰ একেখিনিকে বজালে হ'ব যেনে এটো সি আছে না এটো সিৰ পৰা আমি নেক্সট টু সি আৰম্ভ কৰিব লাগিব ইয়াতে যদি আমি থাৰ্ড ফিংগাৰ দিওঁ সি বি এ বি ডি সি সি বি এ বি ডি সি ফিংগাৰ কেইটা চাব 3 2 1 2 4 3 ইয়াতে আকৌ আমি 3 দিম 3 2 1 2 4 1 3 2 1 2 4 1 দুটা পাৰ্ট হ'ল মই আকৌ গাই দিছোঁ C B A B D C B A G G flat A G G আৰু G flat এই ব্লেকটো G flat G G flat যদি লেফট সাইডে যদি থাকে ব্ল্যাক নোট তেতিয়াহলে ফ্ল্যাট বুলি কোৱা হয় আৰু ৰাইট সাইডে যদি থাকে তেতিয়াহলে শার্প বুলি কয় তে এটো G শার্প হ'ব আৰু এটো G flat হ'ব তো এতিয়া আমি কেনেকৈ বুজাইছিলো C B A B D C B A G G flat A G এতিয়া আকৌ আগৰখিনি কৰি আহিব G G G G A G F F F E E E D D C D C C B A B D C আকৌ দেখাই দিছো B A G G flat A G G G G G A G F F F E E D D C B D C এনেকৈ আপোনালোকে ট্ৰাই কৰিব হেল্ল' এভৰিৱান ওয়েলকাম জানাইছো মোৰ ইউটিউব চেনেল প্লে সং উইথ অনন্তলৈ আজি আমি এটা নতুন গীত শিকিম গীত মানে এটো আমাৰ জাতীয় সংগীত অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ এই গীতটো নতুন সকলৰ বাবে অকমান বজাবলৈ ইজি হ'ব সহজ হ'ব তো হেতু কাৰণে মই ভাবিলো যে এই গীতটো এবাৰ মই দেখাও কেনেকৈ বজাব লাগে আহকচোন ভিডিওটো আৰম্ভ কৰো মই আগতে কৈছিলো সি স্কেলটো কথা যোৱা আগৰটো ভিডিওত মই কৈছিলো সি স্কেলটো ক'ৰ পৰা আৰম্ভ হয় আপুনি লেফট সাইডৰ পৰা যদি চাই লেফট সাইডৰ পৰা চালে হোৱাইট কি বিলাকৰ ভিতৰত 15 নম্বৰ যেটো কি বা নোট এই 15 নম্বৰ নোটটো হ'ল সি এই সি টো হ'ল সি স্কেলৰ পৰা আমি আজি বজাম প্ৰত্যেকটো স্কেলৰ পৰা বজাব পাৰি কিন্তু সি স্কেলৰ পৰা বজালে আমি হোৱাইট নোট গিটা আমি পাই যাও হোৱাইট নোট গিটা পালে আমাৰ বজাবলৈ নতুন সকলৰ বাবে সুবিধা হয় এতিয়া আমি সিৰ পৰা যদি মই এবাৰ প্ৰথমতে বজাই দেখাম তাৰ পিছত কেনেকৈ বজাব লাগে মই আপোনালোকক দেখাই দিম কেনেকৈ বুজাম প্ৰথম পাৰ্টটো দেখাই দিছো প্ৰথমতে সি আছে সি পৰা লেফট সাইডে এ যেটো পাম এ লে যাব লাগিব সি ডি সি আপোনালোকে লাগিলে সি ডি ই এফ জি নোট
লিখি ল'ব ইয়াতে বা মাৰ্কাৰ এডাল দি পেলাই আপুনি লিখি লৈ যদি লয় তেতিয়াহ'লে সহজ হ'ব কিন্তু পাৰ্মানেণ্ট মাৰ্কাৰ দি নিলিখিব কাৰণ দেখিবলৈ বেয়া হৈ যাব যাতে আপুনি মোহাৰি দিলে যায় টেম্পৰাৰী মাৰ্কাৰ দি পেলাই লিখিব তেতিয়া সুবিধা হ'ব এতিয়া চাব চি চি ডি চি চি ডি ই লৈকে আহিছোঁ এতিয়া আহিব চাব লগতে ফিংগাৰকেইটা মন কৰিব কি দিছোঁ 4 3 2 3 2 5 মানে 1 2 3 4 5 এইটো হিচাপত যদি চাব 4 3 2 3 2 5 F E D A D G দুটা পাৰ্ট হ'ল আকৌ এবাৰ বজাই দেখাই দিছোঁ C A C D C F E D D G এইখিনিলৈকে দুটা পাৰ্ট হ'ল এতিয়া তাৰপিছত আহিব G G G G A G F F F E E E D E T C B D C আকৌ কৈছোঁ G G G G A G F F F E E E D E T C B D C এইটো প্ৰথম ভাগটো পিছৰ 2 নম্বৰ আৰু 3 নম্বৰ পাৰ্টটোত সুৰটো একে থাকিব মই এটা পাৰ্ট দেখাই দিওঁ দুইবাৰ একেখিনিকে বজালে হ'ব যেনে এইটো চি আছিলে ন এইটো চিৰ পৰা আমি নেক্সটটো চি আৰম্ভ কৰিব লাগিব ইয়াতে যদি আমি থাৰ্ড ফিংগাৰ দিওঁ চি বি এ বি ডি চি চি বি এ বি ডি চি ফিংগাৰকেইটা চাব 3 2 1 2 4 3 ইয়াতে আকৌ আমি 3 দিম 3 2 1 2 4 1 3 2 1 2 4 1 দুটা পাৰ্ট হ'ল মই আকৌ গাই দিছোঁ C B A B D C D A G G flat A G G আৰু G flat এই ব্লেকটো G flat G G flat যদি লেফট সাইডে যদি থাকে ব্লেক নোট তেতিয়াহ'লে ফ্ল্যাট বুলি কোৱা হয় আৰু ৰাইট সাইডে যদি থাকে তেতিয়াহ'লে শার্প বুলি কয় তে এটো G শার্প হ'ব আৰু এটো G flat হ'ব তো এতিয়া আমি কেনেকৈ বুজাইছিলোঁ C B A B D C B A G G flat A G এতিয়া আকৌ আগৰখিনি ঘূৰি আহিব G G G G A G F F F E E E D D C B D C C B A B D C আকৌ দেখাই দিছোঁ B A G G flat A G G G G G A G F F F E E E D D C B D C ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে জনাবলৈ নাপাহৰিব মোক কমেণ্ট কৰি যে ভিডিঅ'টো কেনেকুৱা লাগিল আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক আৰু শ্বেয়াৰ কৰি দিব থ্যাংক ইউ